আগতে সদায় ৰাতিপুৱা উঠি হাতত লোৱা অসমীয়া বাতৰি কাকতখন পঢ়াটো এতিয়া এক বিলাসিতাৰ দৰেই হ'ল। ৰাতিপুৱা হেল্থ ৰিপৰ্ট এটা ল'বলৈ ওচৰতে থকা PHC-খনলৈ গ'লোঁ। এয়া বৰ্ণদ্বীৰ বিনন্দচন্দ্ৰ ডেকা PHC। ৰাতিপুৱা অতি সোনকালে আহি পোৱাৰ বাবে ষ্টাফসকল অহা নাছিল। সেয়েহে হস্পিটেলখনৰ পৰিৱেশটোকে কেমেৰাত বন্দী কৰি ৰাখিলোঁ। তাতে এটা মৰম লগা মেকুৰী দেখা পাই কিছু সময় তাৰ লগতে ভিডিঅ' বনাই কটালোঁ। পিছত ৰিপৰ্টটো লৈ ঘৰলৈ উভতিলোঁ। মা আৰু দাদা কিবা এটা কামত ওলাই গৈছিল। সেয়েহে ৰাতিপুৱাৰ আহাৰৰ বাবে ময়ে ওটছ অকণমান বনাবলৈ ল'লোঁ। এয়া ঘৰৰে বাগিচাৰ বেঙেনা আৰু পটল কাটি দি তাত নিমখ আৰু হালধি অকণমান ভাজি ল'লোঁ। আৰু তাত পিছত ওটছখিনি দি অকণমান পানী দি অলপ সময় সিজাই লৈ দেউতা আৰু মোৰ বাবে দুখন প্লেটত সাজি ল'লোঁ। মা আৰু দাদাৰ বাবে অকণমান এৰিলোঁ। খোৱাৰ সময়ত এনেদৰে ৰঞ্জু হাজৰিকাৰ এটা দ্বীপ ৭টা কবৰ কিতাপখন উলিয়াই ল'লোঁ। অলপ পিছতে মা আৰু দাদা আহি পালে। মায়ে মৰমতে মোৰ বাবে চকলেট এটা আনিলে। ডাঙৰ হ'লোঁ যদিও মাক দেউতাকৰ মনত আমি সদায় সৰু হৈয়ে থাকিম। আজি আমাৰ গাঁৱৰে সম্বন্ধীয় বা এজনীৰ বিয়া আছিল। দিনত বিয়ালৈ গ'লোঁ। অকণমান বিয়াত লাগি ভাগিও দিলোঁ। আবেলি এবাৰ নলবাৰী টাউনলৈ ওলাই গৈছিলোঁ লগৰ কেইজনমান বন্ধুক লগ কৰিবলৈ। আমি সৰুৰে পৰা একেলগে পঢ়িছিলোঁ। এতিয়া লগ পোৱা মাজে মাজেহে হয়। তথাপি আমি যেতিয়াই সুবিধা মিলে তেতিয়াই লগ পাওঁ। ৰাতি আকৌ এবাৰ বিয়ালৈ গ'লোঁ। বৰযাত্ৰীক আপ্যায়ন কৰি ঘৰলৈ উভতোতে ৰাতি প্ৰায় ৩ মানে বাজিছিল।